ওকে গাইজ ঠিক আছে আজি আমি আকৌ নেক্সট য'ৰ পৰা এৰিলোঁ তাৰ পৰা আকৌ শিকিম তো বেছি সময় নলওঁ আপোনালোকে অকণমান মন দিব দেই যাব ঠিক আছে কি কৰিলোঁ 9 নম্বৰ ফ্ৰেট সিঙ্গেল দেই এটা আমি ডবল টেপ নাই কৰা আগৰ নিচিনাকৈ এডাল মাৰিছোঁ অকল এডাল তাৰপিছত 5 নম্বৰ ষ্ট্ৰিং 9 নম্বৰ ফ্ৰেটত মাৰি পেলাই স্লাইড কৰিব 9 পৰা 11 স্লাইড কৰাৰ লগে লগে ফাৰ্ষ্ট ষ্ট্ৰিং অপেন তাৰপিছত থাৰ্ড ষ্ট্ৰিং 11 নম্বৰ ফ্ৰেটত টেপ কৰি পেলাই মই 9 নম্বৰ ফ্ৰেটলৈকে স্লাইড কৰি দিম তাৰ মানে বুজিলে এইটো তাৰপিছত কি কৰিব ফাৰ্ষ্ট ষ্ট্ৰিং অপেন ছেকেণ্ড ষ্ট্ৰিং অপেন থাৰ্ড ষ্ট্ৰিং অপেন তিনডাল টিং ডিং ডিং অ'কে চাব দেই লাহেকৈ দেখাইছোঁ নেক্সট এডাল আমি য'ত ধৰি আছিলোঁ তাতেই থাকিব আৰু ছেকেণ্ড ফিংগাৰটো 9 নম্বৰ ফ্ৰেট থাৰ্ড ষ্ট্ৰিং ঠিক আছে আৰু ৰিডমটো কেনেকৈ হ'ব চাব দেই ইয়াত কি হ'লে ঠিক আছে ৰিডমটো শেষ হোৱাৰ লগে লগে আমাৰ 11 নম্বৰ ফ্ৰেট থাৰ্ড ষ্ট্ৰিঙত টেপ কৰি দিব আকৌ এবাৰ দেখাই দিছোঁ মই নেক্সটটো ঠিক একে অকণমান বেলেগ হ'ব নেক্সটটো বজাইছোঁ এতিয়া ইয়ালৈকে একে থাকিব ৰিডমটোৰ পৰা অকণমান বদলি হৈ যায় ঠিক আছে কি হয় ৰিডমটো টাইমিংটো ল'ব দেই বুজি পাইছে তিনিটা একেলগে অপেন নেক্সট আমি আকৌ আহি যাম 5th নম্বৰ ফ্ৰেট ডাবল ষ্ট্ৰিং ঠিক আছে এতিয়া নেক্সট আমাৰ 5th নম্বৰ ষ্ট্ৰিং ডাবল ষ্ট্ৰিং 5th নম্বৰ ফ্ৰেট চৰি ইয়াত যেনেকৈ বজাইছিলোঁ ঠিক সেনেকৈ অকল পজিশ্যনটো চেঞ্জ হৈ গ'ল ইয়াত আমি বজাইছিলোঁ এডাল ষ্ট্ৰিঙত ইয়াত আমি বজাম 5th নম্বৰ ষ্ট্ৰিং ডাবল ষ্ট্ৰিং 4th নম্বৰ ষ্ট্ৰিং 7 নম্বৰ ফ্ৰেট 4 নম্বৰ ষ্ট্ৰিং 7 নম্বৰ ফ্ৰেটত হাতৰ পৰা 9 লৈকে মই স্লাইড কৰিলোঁ 7 to 9 লগালগ ফাৰ্ষ্ট ষ্ট্ৰিং 3rd নম্বৰ ষ্ট্ৰিং 9 নম্বৰ ফ্ৰেট ওপৰলৈ স্লাইড কৰি ফাৰ্ষ্ট ষ্ট্ৰিং অপেন ছেকেণ্ড ষ্ট্ৰিং অপেন থাৰ্ড ষ্ট্ৰিং আমি য'ত ধৰি থাকোঁ তাৰ পৰা আমি পুল কৰি দিম অ'কে ঠিক আছে লাহেকৈ
নেক্সট চাব দেই এইটো যেতিয়া আমাৰ শেষ হ'ল তাৰপিছত কি কৰিলোঁ এতিয়া আমি 7 নম্বৰ ফ্ৰেটত 3ডাল ষ্ট্ৰিং একেলগে ধৰিম মানে 3ডাল ষ্ট্ৰিং একেলগে হেমাৰ কৰিম 6th 5th আৰু 4th 3ডাল 7 নম্বৰ ফ্ৰেট ঠিক আছে 7 নম্বৰ ফ্ৰেটত চাব দেই তাৰপিছত বুজিলে হেমাৰ ষ্ট্ৰক এই ছেকেণ্ড ফিংগাৰটো দি আমি থাৰ্ড ষ্ট্ৰিঙত হেমাৰ কৰিম 6 নম্বৰ ফ্ৰেটত 6 নম্বৰ ফ্ৰেট থাৰ্ড ষ্ট্ৰিং ঠিক আছে 1 2 3 4 5 নম্বৰ আমি আকৌ 12 নম্বৰ ফ্ৰেটত স্লেপ ঠিক আছে লাহেকে আপোনালোকে এটা মন কৰিব যাতে হেমাৰ কৰে নহয় চাউণ্ডবিলাক যাতে ক্লিয়াৰ ওলায় মানে এই মাতটো ওলাব লাগিব দেই তাৰপৰা চাব এতিয়া নেক্সট দেখিছে আকৌ ঘূৰি পেলাই আকৌ একে নিচিনাই লাগিছে বস্তুটো ইয়াত কি কৰিলোঁ আমি এবাৰ একেলগে 5th নম্বৰ ফ্ৰেট 2ডাল ষ্ট্ৰিং আৰু আমাৰ 4 নম্বৰ ফ্ৰেট 7 ফ্ৰেটত থাকিব এইটো কিন্তু আমি একেলগে কৰিম একেলগে টেপ কৰিম দেই গোটেইকেইটা ঠিক আছে বুজিলে স্লাইড ফাৰ্ষ্ট ষ্ট্ৰিং তাৰপিছত থাৰ্ড ষ্ট্ৰিং 9ৰ পৰা আকৌ 7লৈকে আপ স্লাইড নেক্সট ফাৰ্ষ্ট ছেকেণ্ড আৰু যদি আমি ধৰি আছিলোঁ সেইডাল আমি পুল অফ কৰি দিম ঠিক আছে তাৰমানে আজি যিখিনি শিকিলোঁ মই অকণমান দেখুৱাই দিছোঁ ক্লিয়াৰ নেক্সট 2nd নম্বৰ ফ্ৰেট 4 নম্বৰ ষ্ট্ৰিং ইয়াত আমি অকণমান একদম কমকৈ আমি হেমাৰ কৰিম বুজিছে আপ আপ ঠিক আছে কোনডোখৰৰ পৰা আহিলোঁ আকৌ দেখুৱাইছোঁ এতিয়ালৈকে নিশ্চয় ক্লিয়াৰ হৈছে যদি কিবা অসুবিধা হয় মোক জনাব নেক্সট এইখিনি হোৱাৰ পিছত কি হ'ব ঠিক আছে এতিয়া চাব কি কৰিছোঁ ইয়াত 2nd নম্বৰ ফ্ৰেটত ডাবল ষ্ট্ৰিং আৰু 4 নম্বৰ ষ্ট্ৰিং 4 নম্বৰ ফ্ৰেটতে একেলগে
ফাৰ্ষ্ট ষ্ট্ৰিং আৰু ছেকেণ্ড ষ্ট্ৰিং আমি অ'পেন কৰিছোঁ একেলগে দেই এট এ টাইম হাফ নট শ্লাইড দেই গোটেইটো নাহিব আধা ইটো ফ্ৰেটৰ পৰা ইটো ফ্ৰেটলৈ আহিব অকল এইটোৰ পৰা এইটোলৈকে শ্লাইড কৰিব কিন্তু হেমাৰটো আমি একেলগে কৰিম দুটা ফিংগাৰ আমি একেলগে ইয়াত দুডাল ষ্ট্ৰিং ইয়াত এটা নট ছিংগল নট ঠিক আছে এই যে য'ত আমি ধৰি আছিলোঁ আমি শ্লাইড কৰি পেলাই য'লৈকে আহিছিলোঁ সেইডাল কিন্তু আপোনালোকে এৰি নিদিব কাৰণ সেইডাল যদি এৰি দিয়ে আমাৰ নেক্সট নোটটোৰ কাৰণে দিগদাৰ হৈ যাব মানে অসুবিধা হ'ব চাব দেই ইয়াত ধৰি থকাৰ সুবিধাটো কি দেখিলে আমাৰ পুল অফ কৰিবৰ কাৰণে সুবিধা হ'ল আমি ধৰি আছিলোঁ কাৰণে জাষ্ট পুল অফ কৰি দিলোঁ নেক্সট দেখিছেনে যিটো আমি পুল অফ কৰিলোঁ ইয়াত আমি হেমাৰ কৰিলোঁ মানে ফ'ৰ্থ ষ্ট্ৰিংডাল ছেকেণ্ড ফ্ৰেটত হেমাৰ কৰিছোঁ ছেকেণ্ড ফিংগাৰ দি একেটা ফ্ৰেটত দুটা আঙুলি বহাবলৈ অকণমান অসুবিধা হয় বহুতে অসুবিধা পাব কিন্তু আপোনালোকে অকণমান চেষ্টা কৰিব পাৰিব ঠিক আছে ঠিক আছে হেমাৰ হোৱাৰ পিছত এটা ষ্ট্ৰক কৰি পেলাই আকৌ ফ'ৰ্থ নম্বৰ ফ্ৰেটত হেমাৰ কৰি দিব 4 নম্বৰ ষ্ট্ৰিংডাল আৰু মই ভাবোঁ আপোনালোকে মই যদি কেনেবাকৈ ফ্ৰেট নম্বৰ কোৱা অকণমান ইফাল সিফাল হৈ যায় আপোনালোকে টোনটো শুনি পেলাই মানে নট কোনটো নট বাজিছে সেইটো আপোনালোকে শুনি নিশ্চয় গম পাব যে একচুৱেলি এইটো নটহে হয় ঠিক আছে হেমাৰ ষ্ট্ৰক আকৌ হেমাৰ 4 নম্বৰ ফ্ৰেটত 4 নম্বৰ ষ্ট্ৰিং অকণমান স্পীডত ঠিক আছে আকৌ লাহেকৈ নেক্সট 5th নম্বৰ ফ্ৰেট দুডাল ষ্ট্ৰিং দুডাল একেলগে দেখিলে নে হেমাৰ কৰাৰ লগে লগে আপ ষ্ট্ৰক এটা মাৰিলোঁ মই হেমাৰ আপ ষ্ট্ৰক আঙুলিকেইটাৰে টানি দিব আপ ডাউন লগালগ আপ মাৰি ডাউন কৰি দিব দেখিলে নে 1 2 3 1 2 3 আপ ডাউন ষ্ট্ৰকৰ পিছত এইটো ধৰি থাকিব 7 নম্বৰ ফ্ৰেট 5th ষ্ট্ৰিং 5 নম্বৰ ষ্ট্ৰিঙৰ 7 নম্বৰ ফ্ৰেটত ধৰিব 7 নম্বৰ ফ্ৰেট 5th নম্বৰ ষ্ট্ৰিং হেমাৰ কৰি পেলাই 9লৈ লৈ আনিব ঠিক আছে ঠিক আছে তাৰপিছত 7 নম্বৰ ফ্ৰেটত আকৌ আমাৰ হেমাৰ হ'ব দুডাল ষ্ট্ৰিং একেলগে দেখিলে নে শ্লাইড কৰাৰ পিছত হেমাৰ কৰিছোঁ আৰু লগে লগে আমি এইটো পুল কৰিছোঁ তেতিয়া এই মাত্ৰ আমাৰ বাজিব ঠিক আছে আকৌ এবাৰ দেখিলে নে শ্লাইড পুল অফ একেলগে 12 নম্বৰ ফ্ৰেটত শ্লাইড এইটো বস্তু ওলাব যদি আপোনালোকে অকণমান এটা অলপ স্পীডত বজাই দিয়ে তেনেহ'লে এইটো আমাৰ টিউনটো ওলাব ঠিক আছে
নেক্সট প্ৰথমৰখিনি একে থাকিব মই একেখিনি বস্তুকে বাৰে বাৰে নবজাওঁ প্ৰথমৰখিনি একে থাকিব ইয়াৰ পিছত বদলি যাব 7 নম্বৰ ফ্ৰেট 4 নম্বৰ ষ্ট্ৰিং প্ৰথমত আৰু ছেকেণ্ডটোত কি কি ডিফাৰেন্স আছে মই দেখাই দিছোঁ ফাৰ্ষ্টত আমি বজাইছিলোঁ 4 নম্বৰত হেমাৰ কৰিছিলোঁ এবাৰ কি কৰিম 4 নম্বৰ জেগাত আমাৰ 7 নম্বৰলৈ আহিলোঁ ঠিক আছে চাব দেই লাহে লাহে বুজিলে চাব 5th নম্বৰ ফ্ৰেট 5th নম্বৰ ফ্ৰেট দুডাল ষ্ট্ৰিং হেমাৰ একেলগে দেখিলে নে হেমাৰ চাব দেই ভালকে কবৰ ঠিক আছে আমি আগতে এটা আপ এটা ডাউন মাৰিছিলোঁ এইটো আছিলে ইয়াত অকণমান সলনি হৈ গৈছে অপেন দেখিছে না অকল ডাউন ষ্ট্ৰক তাৰপিছত 9 নম্বৰ ফ্ৰেট 5th ষ্ট্ৰিং হেমাৰ 9 নম্বৰ ফ্ৰেটত হেমাৰ কৰিব দেখিলে নে আকৌ এবাৰ দেই চাব লাহেকে দেই ইয়াত হেমাৰ কৰাৰ পিছত 7 নম্বৰ ফ্ৰেটত হেমাৰ পুল অফ স্লেপ নম্বৰটো প্ৰথমখিনি ইয়াতো একে থাকিব অকণমান বেলেগ হ'ব চাই ল'ব ইয়াত কি হৈছে আমি তিনডাল ধৰিছোঁ দেই ইয়াত মই আকৌ কৈছোঁ আমি তিনডালকৈ ধৰিম প্ৰথমখিনি এইডোখৰলৈকে একেই ছেইম আমাৰ ছেকেণ্ড ফেজটোৰ লগত ছেইম ফাৰ্ষ্টটো বেলেগ ছেকেণ্ড ফেজটো যোনটো আমি ইয়াত বজাইছিলোঁ একদম তালৈকে একেই আছে তিনডাল দেই 5 নম্বৰ ফ্ৰেটত তিনডাল আকৌ 7 নম্বৰ ফ্ৰেটত আমি তিনডাল বজাম ইয়াত তিনডাল আহিব লাহেকে ধৰিব পাৰিছেনে চাব তিনডাল হেমাৰ পুল অফ ষ্ট্ৰক তাৰপিছত ষ্ট্ৰক হোৱাৰ পিছত 9 নম্বৰ ফ্ৰেটত থাৰ্ড ষ্ট্ৰিং 7 নম্বৰ ফ্ৰেটত তিনডাল ষ্ট্ৰিং আৰু যোনটো 9 নম্বৰ ফ্ৰেটত আমি ষ্ট্ৰক কৰিছিলোঁ মানে হেমাৰ কৰিছিলোঁ সেইটো আমি
পুল অফ কৰি দিম তাৰপিছত 12 নম্বৰ ফ্ৰেটত স্লেপ লাহেকৈ এবাৰ দেখুৱাই দিছোঁ সৰি আপোনালোকে মোক কমেণ্টত জনাব দেই যদি কিবা অসুবিধা পাইছে বুজি পোৱা নাই কিছুমান পিচ মই ভালকৈ দেখুৱাব চেষ্টা কৰিম নেক্সট ইয়াৰ পিছত অকণমান আছে সৰি ঠিক আছে কি কৰিলোঁ ইয়াত কি কৰিলোঁ মই সেকেন্ড নম্বৰ ফ্ৰেটত দুডাল ষ্ট্ৰিং মানে ডাবল ষ্ট্ৰিং মাৰিম আৰু সেকেন্ড নম্বৰ ফ্ৰেট আৰু 11 নম্বৰ ফ্ৰেট আৰু ইয়াত একেলগে ঠিক আছে ভালকে চাব দেই দেখৰ টাইমিংটো মিলাব দুখন হাতৰ টাইমিংটো মিলাব 1 2 3 4 টানাৰ পিছত লগে লগে হেমাৰ বুজিছে নিশ্চয় বুজিলে ইয়াত আমি দুটা স্লেপ কৰিম এটা 12 নম্বৰ ফ্ৰেটত এটা 7 নম্বৰ ফ্ৰেটত ঠিক আছে আকৌ এবাৰ লাহেকৈ এবাৰ দেখুৱাই দিছোঁ ধন্যবাদ আজিলৈ ইমানে আশা কৰোঁ আপোনালোকে লেচনটো ভাল পাব আৰু একো নাই আৰু আমি এটা পাৰ্টত এইটো শেষ কৰি দিম মানে এইটো লেচন আমাৰ কমপ্লিটলি শেষ হ'ব আৰু এটা নেক্সট উইকত আমি নেক্সট মানডে শেষ কৰি পেলাম বুলি ভাবিছোঁ মই আৰু বেছি নাই অকণমান আছে তো ইয়াৰ পিছত আৰু এটা চেপ্টাৰ এটা আহিব তাৰপিছত আমাৰ নেক্সট লেচনটো আকৌ আহিব নতুনকৈ আহিব তো তেতিয়ালৈকে আপোনালোকে এইখিনি প্ৰেক্টিছ কৰক ভালকৈ আগৰখিনিৰ লগত এইখিনি মিলাব চেষ্টা কৰিব আগৰখিনি যিখিনি বজালোঁ তাৰ লগত এইখিনি মিলাব চেষ্টা কৰিব আৰু যদি খেলি মেলি লাগে তেনেহ'লে মই চ'ল'টো এবাৰ বজাই ৰাখিছোঁৱেই প্ৰথমতেই ফাৰ্ষ্ট ভিডিঅ'টোত সেইটো চাই ল'ব তাক চাই পেলাই এক মিলাব চেষ্টা কৰিব নহ'লে অলপ খেলি মেলি এটা লাগি যায় বহুতৰ লাগি যায় মই দেখিছোঁ তো সেইটো খেলি মেলি হ'ব নিদিব আৰু আগতে কৈছোঁ মই স্পীড নবজাব প্ৰথমতে শ্ল'কৈ বজাই ল'ব তাৰপিছত স্পীডটো মেইনটেইন কৰিব চেষ্টা কৰিব আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো নিশ্চয় ঠিক আছে আজিলৈ শুভৰাত্ৰি গুড নাইট আৰু নেক্সট মানডে আকৌ মই এটা নতুন লেচন লৈ আহিম মানে ইয়াৰ নেক্সট বাৰটো তেতিয়ালৈকে আপুনি এইখিনি প্ৰেক্টিছ কৰক নমস্কাৰ